হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? মোৰ ফ'ৰ্থ ছেমৰ ছেকেণ্ড মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহি পালোঁ কলেজ আৰু এইটো হৈছে আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ ৰুম আৰু আছে মধু। গুড মৰ্ণিং। আৰু সৌটো হৈছে মোৰ চিট মানে মই সদায় ইয়াতেই বহোঁ, এনেকৈ খিৰিকীৰ পৰা চাই চাই বাহিৰৰ মানুহ। আৰু ইয়াত ক্লাছৰ বাবে বহি কলম উলিয়াই লৈ এনেকৈ ক্লাছ হৈ গ'ল আমাৰ শেষ। তাৰপিছত আমি নিজৰে মাজত অকণমান ডিছকাছ কৰি দিলোঁ ক্লাছৰ বিষয়ে। তেনেতে ডিম পাই দিলে এয়া বগৰী। আৰু এনেকৈ আকৌ খিৰিকীখন বন্ধ কৰি দিছিলোঁ দেই, যিটো বতাহ আহি থাকে। তাৰপিছত এয়া বগৰী খাই আমি আহিলোঁ অকণমান তললৈ বুলি। আৰু আহি দেখিলোঁ যে এয়া সৰস্বতী পূজাৰ প্ৰস্তুতি চলিয়েই আছে। আৰু এইফালে আমাৰ হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টবিলাকে পৰীক্ষা দিব আহিলেই, যিহেতু এক্সাম ষ্টাৰ্ট হৈছে। আৰু তাৰপিছত আমি এনেকৈ আহিলোঁ হোটেলত। আহিয়ে আমি অৰ্ডাৰ দিলোঁ চাওমিন, আৰু এয়া চাওমিন খাই আজি মিনি ভ্লগ ইয়াতে এৰিছোঁ। বাই।